ইউটিউব চেনেল বিকাশ ব্লগছক স্বাগতম জনাইছোঁ। আজি মোৰ চেনেলত আমি আছোঁ এতিয়া বৰ্তমান ঘৰত চাৰিওফালে সেউজীয়া পৰিৱেশ। মই আজি আগিয়াত যাম, আমাৰ আগিয়াত এটা কাম আছে, ভিডিঅ'টো শেষলৈ চাই থাকিব আপোনালোকে। বাইকটো দানা খুৱাই লওঁ ইয়াতে। এটা বৰ্তমান আমি গৈ আছো এইটো যে আপোনালোকে পাহাৰ দেখিছে, এই পাহাৰত গৈ আছো। ইয়াতে গৈ আছো, এইখিনিত তাৰ অলপ ওপৰত আৰু ৰামচাপাৰা। এই ৰামচাপাৰা যিটো এটা বেলেগ দিন যাম। অসম আৰু মেঘালয় সীমান্তৰ পাহাৰবিলাক দেখক। বৰ্তমান জুম কৰি দেখাৰ চলমচনত দিছোঁ আৰু চাৰিওফালে সেউজীয়া পৰিৱেশ। চাৰিওফালে এইটো পাহাৰটো চাওক কিমান ওখ, আৰু এইবিলাক কঠীয়া ৰুই আছে, ইমান ধুনীয়া লাগিছে। সেউজীয়া পৰিৱেশ, চাৰিওফালে সেউজীয়া। বৰ্তমান অসমৰ পৰিৱেশ চবফালে কঠীয়া ৰুই থকা পৰিৱেশ, সেউজীয়া ধাননি বতাহ হ'ব 2 দিন পিছত। আপোনালোকে দেখা পাব সেউজীয়া পৰিৱেশ চাৰিওফালে। আগিয়া পৱন ধাবা আহি পালোঁ। পৱন ধাবা মানুহ আছে বাৰু, মানুহ আছে, সোমাই আছে। খালী নাথাকো বাৰু চিট। ইয়াতে আজি আহিলোঁ ধাবাত খাব। এদিন আহিছিলোঁ নাপালোঁ। ইয়াতে প্ৰৱেশ কৰাৰ আগতে চেনেলৰ এতিয়াতো কৰি থৈ যাব লাগে, আৰু ইয়াতে আমি এনেকৈ প্ৰৱেশ কৰিলোঁ। আৰু ইয়াতে হাতী আছে আৰু আছে, আৰু ইয়াতে ফ্ৰিজ, ইয়াতে বহা জাগাও আছে, আৰু ইয়াতে হাতখন ধুই লওঁ। হ'ব আৰু এনেকৈ নুঠো, ইমান পানী শেষ হ'ব। ইয়াতে আছে এই চব সোমাই কিলো ইয়াতে। খাইছি, চাফা কৰা নাই মানুহবিলাক, 3D পেপাৰ লগাই দিছে। দুইটা মেনু, অসমীয়া এসাঁজ, চাই লওক কি পোৱা যায় ইয়াতে। নামবিলাক আছে 50, 100, 100, 150, 100, 140, 180, 200। ভালকে দেখাই দি আছোঁ। এইফালে চাওক, এইখিনিয়ে। এতিয়া আমি খাওঁ চাওমিন।
বিদায় দিলোঁ খাই দাই বিদায় মাগিলোঁ আৰু কেতিয়াবা আহিম তোমাৰ বাইক খাবাটো বাছটো ইয়াত আছে বাই বাই বাছ বৰ্তমান আমি কৃষ্ণাই পালোঁ ভিডিঅ' এইখিনিতে কামৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগা যোনে নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব টাটা বাই বাই